হোজাই ভীমৰ আলিত জঘন্য ঘটনা। নাম কি বুলি এটা কৈছে? লম্পটৰ কামনাৰ বলি হৈ আত্মহত্যা হয় 13 বছৰীয়া নাবালিকাই জন্ম দিলে এটা শিশুৰ। এই ছোৱালীজনীয়ে কৈছে বা ছোৱালীজনীৰ মাকেও কৈছে যে দুদু বুলি ল'ৰাটোৰ নাম। আৰু এই দুদু ল'ৰাটো হ'ল আমাৰ ভীমৰালি গাঁৱৰ মানে বিডিপি ছেক্ৰেটাৰী আছিলে, এতিয়াও আছে নেকি নাই এইটো মই পশ্চিম ভীমৰালিৰ। তেওঁৰ দেউতাৰ নাম হ'ল হবিবুৰ মাষ্টাৰ। আমি তদন্ত কৰি মানে এইখিনিয়ে পালোঁ, আমাৰ গাঁৱৰ ৰাইজে মিলি। তেখেত বিডিবিৰ মানুহ হয়, বিডিপিৰ মানুহ হয় বোলে, মানে আমি গম পাওঁ। অৰিজিনেল নামটো কি আছিল তাৰ? ইমৰান হুছেইন। ইমৰান হুছেইন। কোনে কৰিলে এই বেয়া কামটো তোমাৰ লগত? এই বেয়া কামটো তোমাৰ লগত কোনে কৰিছে? দুদুলে কৰিলে। দুদুল কাৰ ল'ৰা? হবুল মাষ্টৰৰ ল'ৰা। কিমান দিনৰ পৰা তাৰ লগত আছা তুমি? 2 মাস ৰৈছো তাৰ লগত। আৰু তাৰ কিমান আগৰ পৰা তাৰ লগত জড়িত হৈ আছা? 1 বছৰ। 1 বছৰৰ পৰা তাৰ লগত চলি আছা? 2 মাহ হৈছে তাৰ লগত আছা এতিয়া? এতিয়া এই যে কথাখিনি তুমি কৈ আছা, তোমাক কোনোবা শিকাই দিছে নেকি? নহয়। তুমি নিজে কৈ আছা? এজনী মাইনৰ ছোৱালীয়ে এটা অবৈধভাৱে সন্তান জন্ম দিছিলে। সন্তানটো ইতিমধ্যে মৃত্যু অৱস্থাত পোৱা হৈছে। আৰু বাকীখিনি আমি চাই আছোঁ, তদন্ত অব্যাহত ৰাখিছোঁ। এতিয়া বাচ্ছাটো আমি পষ্টমৰ্টেমৰ কাৰণে পঠাম। আৰু যিহেতু ছোৱালীজনী মাইনৰ, আমি বিভাগীয় কৰ্তৃপক্ষক ইতিমধ্যে খবৰ দিছোঁ। পৰ্যায়ক্ৰমে সকলো ব্যৱস্থা লোৱা হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট আৰিফ হুছেইনৰ সহযোগত প্ৰেমেন্দ্ৰ মিশ্ৰাৰ প্ৰতিবেদন NDA 24/7।